হেল্ল' গাইজ আৰু ফেচবুকত মানে এখন ফটো আজি 2 দিন 1 দিন উপৰে মানে কি হুলস্থুল লগাই আছে আপোনালোকে গম পাইছে মই দীপলিনা বাৰ কথা কৈছোঁ হাতখানহে মেইন মামাই কৈছিলে আগতে যে হাতখানহে মেইন এতিয়া হাতখানৰ ফটো দিলে একদম গম পাই গেলি না এতিয়া কিমান যে আপাৰ একদম অন্তৰত যে কিমান আঘাত লাগিল আৰু বেলেগক ক'লে কি হ'ব মোৰে আঘাত লাগছি মই সেইকাৰণে যোৱাকালি মই ৰাতি ভাতে নাখালোঁ মাত্ৰ 6খন ৰুটি খাই কিনে মই ঘুমাই থাকিলোঁ জানানে মোৰো বেয়া লাগছি কাৰণ যিয়ে নহওক আমাৰ অসমৰ বহুত চলিৰে ক্ৰাছ আৰু যিগিলাকে ভাবছিলি অসমৰ ক্ৰাছ আমি পাম এতিয়া তহঁতৰ কি হৈছে এতিয়া তহঁতৰ লগত আছে দাঁত মাজা ব্ৰাছ এই ক্ৰাছক এতিয়া ভাবি লাভ নাই ক্ৰাছক আশা কৰি লাভ নাই এতিয়া দিলে না বাহঁতো ভলকে বাহঁতো পাই গেলি এতিয়া ভলকে বাহঁতো যোনে পায় শুনে বুজি পায় আৰু দীপলিনা বাই হাতখান ধৰছি দীপলিনা বাই হাতত ধৰছি তহঁতে ভৰিত ধৰ তহঁতে ভৰিত ধৰ বাপৰে কমেণ্টটোত কি ধাৰাপাত লেখা যা কবিতা বা সেনেকুৱা যদি জ্ঞান যদি তহঁতে যদি হেৰিত দিলি হয় পৰীক্ষাত দিলি হয় সেনেকুৱা যদি কবিতা যদি পৰীক্ষাত লিখলি হয় সেইখিনি টাইম যদি তহঁতে পঢ়াত দিলি হয় তহঁতে বহুত উন্নতি কৰিলি হয় কি একেবাৰে কমেণ্টটোত গিয়া হেৰি দিবা যায় একদম দীপু লাভ ইউ দীপু তোমাৰ বাহিৰে আমাৰ কোনো নাই তুমিয়ে আমাৰ প্ৰেৰণা তুমিয়ে আমাৰ সপোন তুমিয়ে আমাৰ ক্ৰাছ এতিয়া চব লেট্ৰিনৰ ব্ৰাছ দাঁত মাজা ব্ৰাছ কেনে লাগিল এতিয়া দিলে নে বাহঁতো আৰু এই CID টোক কিন্তু মানিব লাগিব কম CID নহয় এইটো যোনে মানে এই আংঠিটো দেখা পাই কিনে উলিয়াই দিছি সেইকাৰণে বেছি আশা কৰি লাভ নাই ক্ৰাছক পা আশা কৰি লাভ নাই সেইকাৰণে দূৰৰ বস্তুটো দেখভাহে শুৱনি দূৰৰ বস্তুটো ওচৰত গেলিহে গম পায় তাজমহল চাবাহে পাৰিবি পাহাৰখন দূৰপে চাবাহে পাৰিবি কিন্তু আনবা নৰা সেইকাৰণে আৰু অসমত বহুত আপি আছে সেইবিলাক চকুত নপৰে বা ভালৰো ভালটো লাগে এতিয়া পাইছে না ভলকে বাহঁতো ভালৰো ভালটো লাগে লৈ গেল বেলেগে হাপাই আনিলে তিৰি বুন্দাই হ'ল গিৰি সেনেকৈ হেন কথা হৈছে অৱশেষত মই এটাই কথা কওঁ যি হৈছে এতিয়া আমাৰ ৰামধেনু ফৰ্জিক মই এটাই কথা ক'ম যে আমাৰ ছিংগেল চলিগিলাক যিগিলাক চলি মানে দীপলিনা বাৰ কাৰণে পাগলা হৈছিল দীপলিনা বাৰ প্ৰেমত মতলীয়া হৈছিল সেই ছিংগেল চলিগিলাকৰ কাৰণে জন্মনি এইটো গান প্লিজ প্লে কৰি দিয়ক না